নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অফি আপোনালোকক G.k ভাণ্ডাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতৰ নতুন শিক্ষা নীতিত থকা নিয়ম কেইটাৰ বিষয়ে। আহক তেন্তে আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম নিয়ম অনুসৰি ন্যূনতম পঞ্চম আৰু সৰ্বাধিক অষ্টম বা সম্ভৱ হ'লে তাতোকৈ ওপৰৰ শ্ৰেণীটো ছাত্ৰ ছাত্ৰীয়ে স্থানীয় বা মাতৃভাষাত পঢ়িব লাগিব। অৰ্থাৎ হিন্দী ইংৰাজী কেৱল এটা বিষয় হিচাপেহে থাকিব আৰু অন্য বিষয়ৰ পাঠ্যক্ৰম স্থানীয় বা মাতৃভাষাত থাকিব। দ্বিতীয় নিয়ম হৈছে স্কুলীয়া পাঠ্যক্ৰম বৰ্তমানৰ 10+2ৰ পৰিৱৰ্তে 5+3+3+4ৰ আৰ্হিত হ'ব। অৰ্থাৎ স্কুলীয়া শিক্ষাত প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈ সামৰি প্ৰথম স্তৰ, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ দ্বিতীয় স্তৰ আৰু ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ তৃতীয় স্তৰ আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব অন্তিম স্তৰ। সেই মৰ্মে দশমৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীতহে হ'ব বৰ্ডৰ পৰীক্ষা। শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছানুসাৰে বিষয় বাছনি কৰিব পাৰিব। উদাহৰণস্বৰূপে কোনো শিক্ষাৰ্থীয়ে বিজ্ঞানৰ সৈতে সংগীত বিষয়ো পঢ়িব বিচাৰিলে বিকল্প হিচাপে সেয়া ল'ব পাৰিব। ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ব বৃত্তিমূলক পৰীক্ষা। চতুৰ্থ নিয়মটো হৈছে শিক্ষাৰ্থীয়ে নিজৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুততো ভূমিকা ল'ব। পূৰ্বে শিক্ষকে প্ৰস্তুত কৰিছিল ৰিপৰ্ট কাৰ্ড, কিন্তু নতুন শিক্ষানীতি অনুসৰি 3টা স্তৰত শিক্ষাৰ্থীৰ মূল্যায়ন হ'ব। প্ৰথম স্তৰত শিক্ষাৰ্থীয়ে নিজে নিজৰ মূল্যায়ন কৰিব, দ্বিতীয় স্তৰত সহপাঠী আৰু তৃতীয় স্তৰত শিক্ষকৰ দ্বাৰা মূল্যায়ন হ'ব। পঞ্চম নিয়মটো হৈছে স্নাতক পাঠ্যক্ৰমত এতিয়াৰে পৰা এবছৰত চাৰ্টিফিকেট, 2 বছৰৰ ডিপ্ল'মা আৰু 3 বছৰৰ ডিগ্ৰী লাভ কৰিব শিক্ষাৰ্থীয়ে। মহাবিদ্যালয়ৰ ডিগ্ৰী হ'ব 3 আৰু 4 বছৰীয়া। উচ্চ শিক্ষা গ্ৰহণ কৰিব নিবিচৰা শিক্ষাৰ্থীৰ বাবে হ'ব 3 বছৰীয়া ডিগ্ৰী। ষষ্ঠ নিয়ম অনুসৰি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীয়ে সম্পূৰ্ণ কৰিব লাগিব 4 বছৰীয়া ডিগ্ৰী। তেওঁলোকৰ বাবে এবছৰত স্নাতকোত্তৰ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা থাকিব। সপ্তম নিয়ম অনুসৰি এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজন নহ'ব MPhil পাঠ্যক্ৰম। স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীয়ে পোনপটীয়াকৈ PhD কৰিব পাৰিব। ভিডিঅ'টি আপোনালোকৰ কাৰণে সহায়ক হয়নে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ লেটেষ্ট আপডেটসমূহৰ বাবে।